Hello guys, welcome back to my YouTube channel. আশা কৰোঁ আপোনালোকৰ ভালেই আৰু মোৰো ভাল। আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। আজি ভিডিঅ'ৰ কাৰণে লৈছোঁ হাঁহৰ মাংস। তাৰপিছত এফালে পিঁয়াজ কাটি থোৱা আছে, এফালে আদা ৰচুন আৰু এফালে ভোট জলকীয়া এনেকৈ পিচি লৈছে। এইখিনি ধনিয়া, এফালে কেৰাহী পাতি দিলোঁ, গৰমো হৈ গ'ল। এইখিনি তেলখিনি গৰম হ'বলৈ দিওঁ। এতিয়া গৰম হৈ গ'ল, পিঁয়াজ দি দিছে, ফুটিছে। এইখিনি দি দিছে এতিয়া আদা নহৰুখিনি। এইখিনি অলপ ৰঙা হোৱালৈকে এনেকৈ ভাজি ল'ব। মছলাখিনিও ইয়াতে দিছে, ৰেড চিলি আৰু মিট মছলা। এইখিনি তেলতে ভাজি লৈছে। আলুখিনি বইল কৰি ৰাখিছিলোঁ, সেইকাৰণে অলপ দেৰিকৈ দি দিছোঁ। এতিয়া আমাৰ মাংস ৰেডি হৈ গ'ল। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু এতিয়ালৈ বাই।